মাতৃ মমতাময়। তোমাৰ সুশীতল কোলাত হৈ বকুৰ পৰা নিশ্চিত জলধাৰাপী বাৰিও খাময় চিৰদিন অসমীয়া। তোমাৰ তেজেৰে পৰিপুষ্ট মোৰে হীৰা উপহীৰা কিম্বা ৰঙা কলিজা। শয্যাপটত এটা সেউজীয়া গজালি, সৈন্য পুৰাণ বৈষ্ণৱ পাঁচালী সাহিত্যৰে ওজাই আহি সৰুন্নদৰ পৰা জোনাকীলৈ, জোনাকীৰ পৰা সাম্প্ৰতিক সময়লৈ তুমি এখন দীঘলীয়া নদী। নেমেলো পালতৰা নাও, মেলি দিম দুবাহু, সাঁতুৰি সামৰিম সোণালী মুকুতা। কোনে কয় অসমীয়া অস্তিত্বৰ সংকটত, শদিয়াৰ পৰা জুবুৰীলৈকে বাৰিষাৰ দুপৰীয়া শাওনটো সেউজীয়া কৰাসকল, সোণালী আঘোণলৈ অপেক্ষা কৰাসকল অসমীয়া মানুহ। সাৰে সিমজুৱে সেইসকল অসমীয়া। যি গাভৰুৰ দুহাতৰ জেতুকাৰ ৰঙা পৰশে সাত বাউলি মাতে প্ৰেমিক ডেকাৰ হিয়া, ঢোলৰ শব্দত সন্ধিয়াবোৰ জীপাল হয়। আমি অসমীয়া, আমি অসমীয়া। ভাষাতাত্ত্বিক লিপিবিদৰ গৱেষণাত ভাৰতীয় ব্ৰাহ্মী লিপি নামৰে সেউজীয়া বিৰিখৰ অসমীয়া এখিলা সেউজীয়া পাত। লিপি, ভাষা, সাহিত্য, সংস্কৃতিৰে ভৰপূৰ অসমীয়াৰ জীৱন বিথিকা। প্ৰতিজনী গাভৰুৱে চিনি পায় ঢেঁকীথোৰাৰ শব্দ অথবা তাঁতশালৰ সেই নাচনী জৰি। বিদেশী চাহাবৰ পাল্লাত পৰা অসমীয়া ডেকাই সপোন দেখে অসমীয়াত। পিতাই এইবাৰ চাকৰি এটা পালে বন্ধকী মাটিখিনি মোকলাম, তই আৰু কিমান কষ্ট কৰিবি, ভনীজনীকো বিয়া দিম। অপোনটো এতিয়াও বহুত দূৰৈত, সামকীয়া গতি তাৰ। পেঞ্চন পাবলৈ পিতাৰ এটা টিপছহি নোৱাৰে পঢ়িব আধুনিক কবিতা, অথচ বৰ্ণনা কৰিব পাৰে ৰামায়ণ মহাভাৰতৰ প্ৰতিটো চৰিত্ৰ। প্ৰকৃত অসমীয়া তেওঁ। বাৰীৰ জাতি বাহেৰে প্ৰজাতিৰ মাৰলি সাজে, মাতৃৰ বুকুত বিদেশী বণিকৰ হেল, এডোখৰ নুহুকো আগা আজি। আমি আছো জীয়াই এতিয়াও মাতৃক নাহৰৰ ফুলৰ দলিচাৰে আদৰিম, তুলসীৰ জলেৰে ধোৱাম দুপৰি। আই মাতৃ, পৃথিৱীৰ আকাশৰ বুকুত আমি অসমীয়া। অসমীয়া, অসমীয়া তুমি চিৰদিন ধ্ৰুৱ নক্ষত্ৰ। আমি অসমীয়া, আমি চিৰদিন অসমীয়া। এইখিনিতে ক'বলৈ বিচাৰোঁ, এই কবিতাটিৰ কবি পৰশমণি মহন্ত আৰু আবৃত্তি জোনাক বৰষুণ।